Hi guys, welcome to my YouTube channel. এই ভিডিঅ'টো যোগেদি মই 2023 হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰটো তোমালোকলৈ আগবঢ়াম। যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে বলক ভিডিঅ'টোলৈ আগবঢ়াম। তোমালোকক কুৱেশ্যনবোৰ দেখুৱাই যাম। তোমালোকে ইয়াৰ এনচাৰবোৰ কমেণ্ট বক্সত লিখিবা। কুৱেশ্যন নং 1ত দিছে বংগদেশ পুনৰ একত্ৰীকৰণ হয়। ইয়াৰ শুদ্ধ অপশ্যনটো কমেণ্ট বক্সত লিখিবা কোনটো শুদ্ধ হয়। কুৱেশ্যন নং বি দিছে বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰা মুখ্য আয়ুক্তজন হ'ল। এইটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, এনেকুৱা প্ৰশ্ন আহি থাকিব। কুৱেশ্যন নং চি দিছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজে কৰা প্ৰথম বিদ্ৰোহ হ'ল। ইয়াত দিছে 1ত দিছে লাচিমাৰ বিদ্ৰোহ, 2ত দিছে পথৰুঘাটৰ বিদ্ৰোহ, 3ত দিছে ফুলগুৰি ধাৱা, 4ত দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ। ইয়াৰ কোনটো শুদ্ধ উত্তৰ তোমালোকে কমেণ্ট বক্সত লিখিবা। কুৱেশ্যন নং ডি ইয়াত দিছে মাৰ্গাৰেট এলিজাবেথ নোবেলৰ অন্য এটা নাম কি? এইটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে চাবা এইবাৰ। কুৱেশ্যন নং চি দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত কামৰূপ জিলাৰ উপায়ুক্ত কোন আছিল? কুৱেশ্যন নং এফত দিছে জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন নং 2 দিছে বন্দে মাতৰম গীতটিৰ ৰচক কোন? তোমালোকে জানাই ইতিমধ্যে, যিসকলে ভালদৰে পঢ়ি আছে তেওঁলোকে এইবোৰ এনচাৰ অতি সহজে কৰিব পাৰিব, আৰু যিসকলে এইবোৰ এনচাৰ নাজানে তেওঁলোকে ভালদৰে পঢ়িব লাগিব। কুৱেশ্যন নং বি দিছে কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? কুৱেশ্যন নং চি দিছে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? কুৱেশ্যন নং ডি দিছে মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? কুৱেশ্যন নং ই দিছে কিমান তাৰিখে বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল? কুৱেশ্যন নং এফত দিছে গান্ধীয়ে সত্যাগ্ৰহ শব্দটো পোনপ্ৰথমবাৰৰ ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি তোমালোকে লিখিবা। কুৱেশ্যন নং জি ইয়াত দিছে কাৰ নেতৃত্বত চাইমন কমিছনে ভাৰতত পদাৰ্পণ কৰে? কুৱেশ্যন নং এইচত দিছে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ জিলাধিপতি কোন আছিল? কুৱেশ্যন নং আই কাৰ নেতৃত্বত খিলাফত সমিতি গঠন হৈছিল? কুৱেশ্যন নং জে দিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল? কুৱেশ্যন নং কে দিছে কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল? কুৱেশ্যন নং এলত দিছে বংগ বিভাজন কোন গৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? কুৱেশ্যন নং এমত দিছে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম কি? কুৱেশ্যন নং এনত দিছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? তোমালোকৰ যদি ইয়াৰ সম্পূৰ্ণ এনচাৰৰ ভিডিঅ' লাগে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা। যেতিয়া 100টা কমেণ্ট আহিব তেতিয়া মই ইয়াৰ সম্পূৰ্ণ এনচাৰ লিখি ভিডিঅ' এটা তোমালোকলৈ আগবঢ়াম। কুৱেশ্যন নং 3 তোমালোকে এইবাৰ চাই যোৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰতি বছৰে আহি থাকে, গতিকে তোমালোকে এইবোৰ প্ৰশ্ন এনচাৰবোৰ লিখি ভালদৰে প্ৰেক্টিচ কৰা যাতে এক্সামৰ সময়ত তোমালোকৰ অতি সোনকালে তোমালোকে এইবোৰৰ এনচাৰ কৰিব পৰা। কুৱেশ্যন চিটো হৈছে IUCNৰ সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? এইটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, এনেকুৱা প্ৰশ্ন প্ৰতি বছৰে আহি থকা দেখা যায়, তোমালোকে এইবোৰ ভালদৰে চাবা।
দিছে সংবিধান খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা ভালদৰে। ইয়াৰ যদি সম্পূৰ্ণ এনচাৰ ভিডিঅ' লাগে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা, তেতিয়া মই ইয়াৰ সম্পূৰ্ণ উত্তৰ সহকাৰে এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াম। এইখিনি আছিল ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।